নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আজিৰ অনুষ্ঠান বাৰ্তালাপ উইথ দীপশিখাৰ এটি পৃথক অনুষ্ঠানলৈ আৰু এই পৃথক অনুষ্ঠানটো মই এই কাৰণে পৃথক বুলি কৈছো কাৰণ আজি এজন বিশেষ ব্যক্তিৰ সৈতে আপোনালোকৰ লগত মই কিছু কথা তেখেতৰ কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইতিমধ্যে মই উপস্থিত আছো গুৱাহাটী চহৰৰ মাজমজিয়াৰ ডাউনটাউনৰ বেক সাইডৰ সৰুমটৰীয়া চাৰিআলিত আৰু সৰুমটৰীয়া চাৰিআলিৰ আপোনালোকে হয়তো পিছফালে দেখা পাইছে বস্তি অঞ্চল এই বস্তি অঞ্চলতে এজন আমাৰ সকলোৰে চিনাকি এসময়ৰ এজন চিনাকি ব্যক্তি টিংটং তেখেত আছে তেখেত ইয়াতে তেখেতৰ নিজা বাসস্থান তেওঁ ভাড়া দি তেখেত ইয়াতে আছে তেখেতে যি আমাৰ অসমীয়া অভিনয় জগতখনত যিখিনি অৱদান আগবঢ়াইছিলে সেই অৱদানখিনি লৈ আজি আমি কিছু কথা পাতিম বৰ্তমান কিন্তু তেওঁ আজি বহু বছৰ ধৰি শাৰীৰিকভাৱে অসুস্থ আৰু সেই উদ্দেশ্যলৈ আজি এই পৃথক অনুষ্ঠানটি মই কৰিবলৈ আহিছোঁ গতিকে আহক মোৰ সৈতে আৰু আমি ভিতৰলৈ সোমাই যাওঁ তেখেতে কেনেকৈ জীৱন নিৰ্বাহ কৰিছে তেখেতৰ যি দুৰ্বিষহ জীৱন কটাই আছে সেই সকলোখিনি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু তেখেতৰ লগত কথা পাতিম আৰু কথা পাতি জানিবলৈ চেষ্টা কৰিম আৰু হয়তো বহুজনক হহুৱাইছিলে কিন্তু আজি সেই হাঁহি কৰবাত নাইকিয়া হৈ গৈছে গতিকে আহক মোৰ সৈতে আমি তেখেতৰ যি থকা ঘৰ আচলতে দেখিলে খুব দুখ লগা থকা ঘৰ সেই মই দেখুৱাবলৈ চেষ্টা কৰোঁ এসময়ৰ আমাৰ অসমীয়া অভিনয় জগতখনত আমাৰ প্ৰতিজন ব্যক্তিক হাঁহিৰ খুৰাকেৰে আমাক যি মনত আনন্দ দিছিলে সেই ব্যক্তিজন বিশিষ্ট ব্যক্তিজন টিংটং তেখেতৰ বাসগৃহ আৰু সেই বাসগৃহত আহি মই উপস্থিত হৈছোহি আৰু তেখেত বৰ্তমান অসুস্থ মই আকৌ কৈছোঁ তেখেত বৰ্তমান অসুস্থ আৰু তেখেতৰ ঘৰৰ অৱস্থা দেখিলে আপোনালোকে হয়তো বুজি পাব তেখেতৰ জীৱন প্ৰণালী কেনেকুৱা গতিকে আজি আমি তেখেতৰ সৈতে কথা পাতিম আৰু তেখেতৰ যি জীৱন প্ৰণালী আজি 4 বছৰ ধৰি তেখেতৰ যি জীৱন প্ৰণালী সেই জীৱন প্ৰণালীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম এয়া দেখিছে আপোনালোকে সন্মুখত এসময়ৰ সেইজন বিশেষ ব্যক্তি টিংটং উপস্থিত আছে আৰু আজিৰ বাৰ্তালাপ সেইকাৰণে অকণমান পৃথক গতিকে আহক আমি কথা পাতিছে এটা সৰু কোঠালি এই কোঠালিটোৰ ভিতৰতে 3জনীয়া এটা পৰিয়াল তেখেতৰ পত্নী আৰু এগৰাকী কণমানি আপোনালোকে হয়তো কেমেৰাৰ আঁৰত দেখি আছে 3 বছৰীয়া এগৰাকী কণমানি আৰু তেওঁ আচলতে এটা সময়ত হহুৱাইছিলে আৰু এতিয়া তেওঁ নিজেই মনত কান্দি আছে কিয় হৈছে কিয় আজি এজন অভিনেতাক আমি কিয় পাহৰি গৈছোঁ এই সকলোখিনি কথা পাতিম পোনপ্ৰথমতে দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ আৰু প্ৰথমতে কৈছোঁ মই অকণমান পৃথক আজি অনুষ্ঠানটো আৰু প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ যি অভিনয় যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিলে মই যেতিয়া লেণ্ডমাৰ্ক মানে আমাৰ উলুবাৰী স্থিত এখন খুব ভাল মানে উচ্চ খাপৰ এখন হোটেল নহয় জানো তাতে বিয়ানক তাৰে আগৰ কথা মই ক'ম মই পাঠশালাতে গুৱাহাটীত আহিলোঁ আহি কেনে মই পাঠশালা মোৰ ঘৰ অৰিজিনেল ঘৰ গুৱাহাটীত আহি কেনে মই কাম বিচাৰি পালোঁ মই চিটি ধাবা ৰাতুল আলী ছাৰে মোক চিটি ধাবাৰ মালিকে ৰাতুল আলী ছাৰে মোক কামটো চান্স দিলে ডোৰ খোলাকৈ বন্ধ কৰাকৈ আপোনাৰ কাষ্টমাৰক এণ্টাৰটেইনমেণ্ট কৰাৰ কাৰণে ৰাখিছিল জমনিৰ কাৰণে ড্ৰেছ পাতি দিছিল তাৰমানে এক প্ৰকাৰ যদি ক'বলৈ যাওঁ আপোনাক অকণমান ইউজ কৰিলে এনেকুৱাই আৰু তে মোক কিবা এটা মান্থলি কিবা এটা দিছিল তে মোক লৈ কাম টাম কৰালে খালোঁ এই লেণ্ডমাৰ্ক অলপ ক'লে মই তোমাক 2 পইচা বেছি দিম তুমি মোৰ তাতে আহা এইটো লেণ্ডমাৰ্কত GM ছাৰে ক'লে অৰবিন্দ ভৌমিক তেওঁ ক'লে মোক তে মই চিটি ধাবা এৰি কেনে কিন্তু চিটি ধাবা মালিকে মোৰ অত্যন্ত মৰম কৰিছিল তাৰে মালিক ভাঙাঘৰৰ মালিকে 3টা আছিল এটা ৰাতুল আলী ছাৰে এটা দীপন পাঠক প্ৰাক্তন MLA হাজু আৰু টুইন জাকাৰিয়া তে মানে তে তাৰপে বিচাৰে মাতিলে GM গ'লোঁ
তাত কিন্তু চিটি ডাবাত থাকোঁতে মোক বাৰুদ ফিল্মে মোক অফাৰ এটা আহিছিল যতীন বৰা ছাৰৰ মুনীন বৰুৱা ডাইৰেক্টৰ প্ৰডিউচাৰ আছিল চিটি ডাবাত থাকোঁতে মোৰ কাণত পৰিল যে বাৰুদ ফিল্মৰ অভিনয় কৰিবৰ কাৰণে তুমি আহিবা নেকি কোন হয় তেওঁ এক্টৰ কোন হয় মোক হয় তুমি তাৰমানে সুধিছোঁ আৰু তেতিয়া তাৰমানে মোৰ মনটো আৰু ওলট পালট হৈ গ'ল তাৰমানে নতুনকৈ গাঁৱৰ পৰা গুৱাহাটীত আহি পালোঁ আহি কেনে ৰেষ্টুৰেণ্টত ধাবা চাবাত এইবিলাক ষ্টাইল নেপকিন চেপকিন ফক চক চামুচ এইবিলাক দেখা পাই তাৰমানে মোৰ বেলেগ ধৰণৰ লাগে আৰু গাঁৱৰ পৰা প্ৰথম দেখা পালোঁ না এইবিলাক আৰু বাৰুদ ফিল্মৰ যিটো নেকি কথাটো শুনা পালোঁ শুনক বাৰুদ ফিল্মৰ যিটো অফাৰ আহিল যে বাৰুদত তাৰমানে মোক অফাৰ দিব যদি কাম কৰোঁ দিব তেতিয়া মই ৰাতুল আলী ছাৰক কৈছোঁ ৰাতুল আলী শুনিলেও বেয়া পাব পাৰে যিখিনি আৰু ক'ব লগা কথা নাই উপায় নাই আৰু কৈছোঁ আৰু মোৰ বাধ্যত পৰি ক'ব লগা হৈছে আৰু কিন্তু ৰাতুল আলী ছাৰক ক'লোঁ যে মই ফিল্মত কাম কৰিম বাৰুদটো ফিল্মে কাম মোক মাতিছে জ্যোতি চিত্ৰাবন কাইলৈৰপৰা কিন্তু শুনাৰ পিছতে মোৰ তেতিয়া আৰু মনটো ওলট পালট লাগি আছে কিন্তু এই শ্বুটিং চাবৰ কাৰণে মই কাইলৈৰপৰা আহিছিলোঁ এদিন চিটি ধাবাৰ পৰা ছুটি কৰি কেনে কাইলৈৰপৰা আহিছিলোঁ এই যতীন বৰাৰ বাৰুদ শ্বুটিং চাবৰ কাৰণে অলপ টাইমৰ কাৰণে আহিছিলোঁ চাই কিনে আৰু মোৰ টোপনি নাহে তেতিয়া মোৰ ৰাতুল ছাৰে মোক যাব নিদিয়ে যাব নিদিয়ে এইটো কাৰণে যে এতিয়া মই ইয়াক ৰাখিছোঁ এণ্টাৰটেইনমেণ্টৰ কাৰণে যদি ফিল্মত চান্স পায় কথা এটা কৈছোঁ মই আন্তাজ আছোঁ মোৰ এটা আন্তাজ সি যদি চিনেমাত পায় কাম পায় বা কিবা পায় কাম বাদ দিবও পাৰে মোৰ এটা আন্তাজ আৰু তেওঁ মানা কৰিলে তেওঁ মানা কৰাৰ কাৰণে মই আৰু মনটো বেয়া লাগিল আৰু কেইদিনমান বা মাহ নে 2 মাহ 6 মাহ মনত নাই আৰু ভূমিক ছাৰে মাতিলে হোটেল লেণ্ডমাৰ্কৰ GM ছাৰে মাতিলে যে তুমি তাতে যিমান টকাত কাম কৰা তাতকৈ তোমাক মই ডবল দিম মই চিটি ডাবা ৰিজাইন দি কিনে লেণ্ডমাৰ্কত গ'লোঁ কিন্তু তাতকৈ ডবলে দিছে কিন্তু 100 টকা এটা কম দিছে আৰু যিয়ে নহওক তাতকৈ ডবলে দিছে 100 টকা এটা কম দিছে কৰিলোঁ চিটি ডাবাত এৰাৰ কাৰণটো হ'ল এই মোক যে বাৰুদ ফিল্মত যে শ্বুটিং কৰিব চান্সটো নাপালোঁ এইকাৰণে মই তাৰমানে এৰিলোঁ তাৰমানে মোৰ কাৰণে আৰু ৰখি থাকিব নাই ইমান তাৰে পিছত মই মেনচমত চান্স পালোঁ পংকজ আগৰৱাল এটা মাৰোৱাৰীৰ ল'ৰা তেওঁ এই লেণ্ডমাৰ্কত আহি আছিল আপ এণ্ড ডাউন আছিল তেতিয়া মোক এটা এলবামত চান্স দিলে মেনচম বুলি এলবাম আছিল মেঘালয় ষ্টেটৰ খাচী এলবাম আপুনি কিমানখন ধাৰাবাহিক আৰু চিৰিয়েলত অভিনয় কৰিলে মই জীৱন সাথী মানে চিৰিয়েল নহয় VCD সেই সময় যিহেতু VCD প্ৰচলন আছিলে আপুনি ৰবি শৰ্মাৰ লগতো একেলগে কাম কৰিছিলোঁ চেতনা বাইদেউ আছিল ৰবি শৰ্মাও আছিল আৰু মইতো টিংটঙে মোৰ নাম আপোনাৰ নামেই টিংটং নে আপোনাক দি লৈছিলে টিংটং ৰাতুল আলী ছাৰে দিছিল চিটি ডাবাৰ আপোনাৰ অৰিজিনেল নাম কি শামছুল আলী মোক নামটো দিলে চিটি ডাবাৰ মালিকে টিংটং বুলি নাম তোমাৰ নামটো টিংটং বুলি দিলোঁ আৰু মোৰ ফালৰ পৰা গিফ্ট দিলোঁ সেই আজি 2001 পৰা নামটো আছে এতিয়ালৈকে তেতিয়াৰ পৰা আৰু বাছ আজিলৈকে টিংটঙে আছে আৰু শামছুল বুলি ক'লে মানুহে কমে চিনিয়ে নাপায় আৰু যিয়ে নহওক লেণ্ডমাৰ্কৰ পৰা এনেকৈ আৰু আপুনি কিমান বছৰ অভিনয় কিমান বছৰলৈকে কৰিলে কিমান বছৰ শেষ কৰিছে নক্ষত্ৰ প্ৰগতি নক্ষত্ৰত যেতিয়া আছিলোঁ কাম কৰিলোঁ 2007 নক্ষত্ৰতো কাম কৰিছে নক্ষত্ৰ প্ৰগতি মেনৰতো কৰিছিলোঁ মই লগ পালোঁ কাক প্ৰগতি মেনৰ গোবিন্দ ছাৰকো লগ পাইছিলোঁ বলিউডৰ লেণ্ডমাৰ্কত এলিয়া নিউজিলেণ্ড ইণ্ডিয়ান টিম পালোঁ শচীন ধোনী সিহঁতকো লগ পাইছিলোঁ সিহঁতকো লগ পাইছিলোঁ যেতিয়া মানে ক্ৰিকেট খেল ইয়াতে হৈছিলে
অষ্ট্ৰেলিয়াতো ইয়াতো পালোঁ হোটেল নক্ষত্ৰতো পালোঁ অষ্ট্ৰেলিয়া ইণ্ডিয়া ইমানখিনি মানুহ লগ পালে তাৰপিছত আপুনি লাষ্ট আপোনাৰ কি চিৰিয়েল আপুনি বা ভিচিডি আপুনি কৰিছিলে লাজুকী লতা কৰিলোঁ জীৱন সাথী অগ্নি অঞ্জুক এইবিলাকে কৰি যিয়ে নহওক এইবিলাক দুই এটা যি কৰিছোঁ কৰা নাই কিন্তু এটাই কথা কওঁ অসম চৰকাৰক মই এটাই অনুৰোধ কৰোঁ বা এতিয়ালৈ মই আজিলৈকে কওঁ শিল্পীয়ে মোৰ মতেদি বাইদেউ মই আপোনাৰ লগত কথা এটা কৈছোঁ সৰুৱে হওক বা ডাঙৰ হওক শিল্পীয়ে আৰু কিন্তু পজিশ্যন এটাই নেকি মই হয়তো জুবিন দাৰ তুলনাত আমি নহয় যতীন বাৰ তুলনাত আমি নহয় ৰবি শৰ্মা ডাঙৰীয়া তুলনাত আমি নহয় কিন্তু শিল্পীয়ে আৰু যোনে নেকি আৰ্ট কৰে পেইণ্টিং কৰে সিহঁত এটা শিল্পী হয় যোনে নেকি আমাৰ ভগৱানৰ মূৰ্তি যে বনায় সিহঁত এটা শিল্পী হয় শিল্পীয়ে আমাৰ মতেদি মোৰ মতেদি বা মই সেইটোৱে জানো ঠিক আছে মই এইখিনিতে অকণমান কথাখিনি আপোনাৰ পৰা ৰখাইছোঁ মোৰ এইখিনিতে এটা প্ৰশ্ন তেখেতে আমাৰ গুৱাহাটী মাজমজিয়াৰ যিকেইখন প্ৰখ্যাত হোটেল উলুবাৰীস্থিত লেণ্ডমাৰ্ক নক্ষত্ৰ প্ৰগতি মেনৰ আৰু চিটি ধাবা জ্ঞান মেষ্টি ইমান ডাঙৰ হোটেলৰ লগত প্ৰতিষ্ঠান যিবিলাকৰ ধৰক যিসকল পুঁজিপতি লোকৰ লগত তেখেতে কাম কৰিলে সেইসকলে তেখেতক এটা সময়ত এণ্টাৰটেইনমেণ্টৰ কাৰণে ইউজ কৰিলে মই ইউজ কৰা শব্দটো এইকাৰণেই ব্যৱহাৰ কৰিছোঁ তেখেতে নিজেই কৈছে যে মোক এণ্টাৰটেইনমেণ্টৰ কাৰণে ৰাখিলে আজি সেইসকল মানুহ ক'লৈ গ'ল তেখেতে ৰবি শৰ্মাৰ লগত একেলগে কাম কৰিছিলে চেতনা বাইদেউৰ লগত একেলগে কাম কৰিছিলে শিল্পী লাগিলে এখনেই কৰক দুখনেই কৰক তিনিখনেই কৰক যিমানেই কৰক তেওঁ কিন্তু এটা সময়ত আমি যেতিয়া সৰু আছিলোঁ তেখেতৰ যি হাঁহিৰ খোৰাক চাই আমি কিন্তু ভাল পাইছিলোঁ তেখেতৰ অভিনয়ে আমাক মনত হাঁহি দিছিলে গতিকে আজি সেই মানুহজনে নিজে কিয় কান্দিব লগা হৈছে মোৰ প্ৰশ্ন এইটো আপোনালোকে বিবেচনা কৰিব দাদা আপোনাৰ যি স্বাস্থ্য আপোনাৰ নাৰ্ভৰ যি প্ৰব্লেম হ'ল এই কেতিয়াৰ পৰা আৰম্ভ হৈছে 2016 চনত মোৰ বেক পেইন আছিল 2016 চনত মোৰ ফালৰ পৰা মই তাৰমানে কাকো বিচৰা নাই যে সহায় কৰক মই তেতিয়া কাম কৰি খাই আছিলোঁ মই বেক পেইন আছিল বেক পেইন থাকোঁতে মই GMCত দেখালোঁ GMCত দেখাওঁতে মোক ইংগিত এটা দিলে তুমি ভালকৈ উন্নত চিকিৎসা এটা কৰা আৰু ইংগিত এটা দিলে ইয়াৰ পৰা কিন্তু 2016 চনত এই সৰু মটৰৰ পৰা মই খোজকাঢ়ি গৈছিলোঁ তেতিয়া খোজকাঢ়ি জনতা ভৱনত প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁৰ ওচৰত এটা দৰখাস্ত এটা লিখি দিছিলোঁ যে মোক উন্নত চিকিৎসাৰ কাৰণে মোক দিয়ক কিবা এটা আছেনে লগত আপোনাৰ সেই দৰখাস্তখন আছে দিয়ক তেওঁ ফ্ৰী বুলি লিখি দিলে কিন্তু মই ৰেছপনচিবিলিটি নাপালোঁ কিন্তু ছিগনেচাৰটো অৰিজিনেল না ডুপ্লিকেট বৰ্তমান মুখ্যমন্ত্ৰী ছাৰে গম পাব মোক একচুৱেলি ক'ব গ'লে মই এতিয়া যদি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই টাইমত তৃতীয়টো পাৱাৰফুল এটা মন্ত্ৰী আছিল সেই টাইমত যদি তেওঁ এটা গুৰুত্ব দিলে মোৰ চিকিৎসাটোৰ কাৰণে সেই সময়ত সাংস্কৃতিক মন্ত্ৰীক আপুনি লগ কৰিছিলে নেকি নাই মই জানো মই ইমান এটা জানো কি যে স্বাস্থ্যমন্ত্ৰীক লগ কৰিলে স্বাস্থ্য বিভাগৰ ফাণ্ডত আছে এইটো তেওঁ বাকী আৰু বিশেষকৈ আৰু ক'ব নালাগে স্বাস্থ্যমন্ত্ৰী যে তেওঁ আৰু যিখিনি পাৰে সি তেওঁ কৰিব আৰু কিন্তু কথা হ'ল কি মই GMCক দেখালোঁ কোনো ৰেছপনচিবিলিটি নাপালোঁ তেওঁ কাগজটো কোনো গুৰুত্ব নিদিলে ডক্টৰ ৰমেন তালুকদাৰে সুপাৰিনটেণ্ডেণ্ট ছাৰে মানে স্বাস্থ্য হিমন্ত বিশ্ব শৰ্মাই লিখি দিয়া কাগজখনৰ কোনো গুৰুত্ব নিদিলে বৰঞ্চ একমাহ ৰাখি কেনে এক্সৰে কৰা MRI কৰা ৰিপৰ্ট কৰা কিন্তু চবতে বিল বিচাৰে চবতে কিমানমান বিল হৈছিল তেতিয়া সেই টাইমত ধৰকচোন এতিয়া বিল 1 টকা হওক 2 টকা হওক 10 টকা হওক GMCৰ গভৰ্ণমেণ্টততো সেনেকুৱাই হয় না কোনো বিলত ধৰক 50 টকা হৈ যাব পাৰে কোনো বিলত ধৰক 500 টকা এটা হৈ যাব পাৰে এইটো ক'ব নোৱাৰি যিয়ে নহওক কিন্তু সেই টাইমত যদি আমাৰ এই বৰ্তমান যিটো দপদপনি মুখ্যমন্ত্ৰী ছাৰে সেই টাইমত যদি অলপ গুৰুত্ব দিলে হয় টাইমত এইটো যদি ভালকৈ আপুনি নিজেই লগ কৰিব গৈছে মই নিজে সেই টাইমত যদি ছাৰে যদি ইণ্টাৰেষ্ট দিলে হয় চিকিৎসাটোৰ নামত অনুৰোধ কৰা হিচাপে আজি মই মুখ্যমন্ত্ৰীক লগ কৰিব যাব লাগে কি সিহঁতি জানে না যে সেই কথাটো ক'বৰ কাৰণে ছাৰ আপোনাৰ ছিগনেচাৰটো কোনো কামত নিদিলে এই হুইল চেয়াৰেদি যে দেখা পাই আছে ৰাইজে দেখা পাব এই হুইল চেয়াৰেদি
এটা টাইমত মই খোজকাঢ়ি গ'লোঁ ছিগনেচাৰ আনিবৰ কাৰণে আজি মই সেই কাগজটো দেখাবৰ কাৰণে মই জনতা ভৱনত যাব বিচাৰোঁ এই সৰু মটৰেপে তাৰমানে হুইলচেয়াৰেদি যাব বিচাৰোঁ কিন্তু তেওঁৰ মানুহ যাব নিদিয়ে তেওঁৰ মানুহ বহুত আছে নহয় মই নাম নক'লোঁ বহুত ধৰণৰ আছে তেওঁ জনতা ভৱনত সোমাবই নেদে ঠিক আছে বাৰু এইখিনি কথা আমি আকৌ পাতিম এতিয়া আপোনাৰ শৰীৰত আপুনি কি কি অসুবিধা পাই থাকে আপুনি দেখাততো আপুনি বহিয়ে থাকিব লাগে এনেতো দেখাত বহি ৰাইজে ভাবো যে ঠিকে আছে এইটো মানুহৰ আৰু কিন্তু অসমবাসীয়ে জানে দেখা পাইছে মোৰ এটা পোৱালি আছে পোৱালিটোৰ নাম চামিনাৰ কেইটামান পুতলা আছে এই চামিনাৰ পুতলাকেইটা য'ত নেকি যেনেকৈ বহাই থয় এই ধৰক এক্সাম্পল এটা দিছোঁ এই চামিনাৰ পুতলাবিলাক এনেকৈ থৈ থয় এনেকৈ ৰাখে থাকিব আৰু 24 ঘণ্টা ৰাখিলে 24 ঘণ্টা থাকিব কিন্তু এতিয়া চামিনাৰ মাক মোৰ মিছেছে মোক যেনেকৈ য'ত পাৰে বহাই থ'লে বহিয়ে থাকিব পাৰিম তাৰ অসুবিধা লাগে এতিয়া উপায় নাই এতিয়া আপোনালোকে আহি কেনে ক'লে দাদা এইটো ৰুমটো বহুত গৰম বা কেনেকৈ থাকে শৰীৰৰ কাৰণে খুব অসুবিধা এইটো কাৰণেও অলপ বেয়া এইটোও মই লওঁ এইটো কিন্তু বিচাৰিছিলোঁ অসমৰ মুখ্যমন্ত্ৰী ছাৰৰ যে ছাৰ এইটো মোক কিনি দিয়ক মই নিউজত কৈছিলোঁ কোনোবা এটা চেনেলত কিন্তু মুখ্যমন্ত্ৰী ছাৰে ইমান চেনেল চাই দেখা পায় আজি যদি আপোনালোকৰ চেনেলত যদি কিবা এটা টানকৈ টেৰাকৈ কিবা এটা কওঁ যে তেতিয়াতো মোক এৰেষ্ট কৰিবৰ কাৰণে ৰুমত বিচাৰি আহিব মানুহ মই অক্টোবৰত এইটো বিচাৰিছিলোঁ আৰু অলপ ৰেচন বিচাৰিছিলোঁ দিয়া নাই মুখ্যমন্ত্ৰী ছাৰে আপুনি চৰকাৰৰ যিবিলাক আঁচনি আছে সেই আঁচনিবিলাক আপুনি কিবা পাইছে নাই যিবিলাক আঁচনি দৰিদ্ৰ লোকৰ কাৰণে আগবঢ়াইছে আমাৰ কাৰণে এটা দিনদয়াল এটা মান্থলি কিবা এটা পইচা আহে হেণ্ডিকেপৰ নামত কিন্তু সেইটোতো তাৰমানে ক'ব গ'লে সেইটোও মুখ্যমন্ত্ৰী ছাৰে মাৰি দিলে মই নাপাওঁ আজি 2 মাহ ধৰি মইতো মাৰা বুলিয়ে ক'ম প্ৰত্যেক মাহত 10 তাৰিখে সোমায় যোৱা মাহৰ 10 তাৰিখে সোমোৱা নাই তাৰ আগৰ মাহতো সোমোৱা নাই এইটো মাহতো সোমোৱা নাই তাৰমানে সেইটোও মাৰি দিলে দীনদয়ালৰ যিটো পইচা সেইটোও মাৰি দিয়ে গতিকে কি ক'ম মুখ্যমন্ত্ৰী ছাৰ আপোনাৰ ওচৰত মই এইটো বিচাৰিছিলোঁ নিদিলে ৰেচন বিচাৰিছিলোঁ নিদিলে বাৰ স্ক্ৰীণত আহিব মন নাযায় টিভি স্ক্ৰীণত কেমেৰাৰ সন্মুখত আহিব মন নাযায় আৰু কি ক'ম মোৰ এইটো চখ নহয় যে বাৰ মই কেমেৰাৰ সন্মুখত আহি যি নহওক আপুনি অকণমান ইম'চনেল হৈ গৈছে মই বুজি পাইছোঁ কাৰণ আপোনাৰ শৰীৰৰ অৱস্থাটো লৈ আমি দেখা পাইছোঁ আচলতে যিজনে আহে তেখেতৰ ঘৰত যি উপস্থিত হ'ব তেখেতেহে গম পাব মই প্ৰথম আহিয়ে তেখেতক কৈছোঁ যে ছাফ'কেশ্যন আছে ৰুমটোত আৰু তেখেতে বাহিৰত বহিব নোৱাৰে তেখেত বাহিৰত বহিলে তেখেত দেখিছে বিচনাখনৰ লগত সৰু চকীখন তেওঁ লগাই থৈছে তেওঁ হাতখন লৰচৰ কৰিব পাৰে কিন্তু ইমান সঠিকভাৱে তেওঁ নোৱাৰে গতিকে এই যিখিনি কথা তেখেতে ক'লে এই গোটেই কথাখিনি বৰ্তমান অসম চৰকাৰে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব চৰকাৰ বা আন যিসকল মন্ত্ৰী সেই তেখেতসকলে যিবিলাক আমাৰ দৰিদ্ৰ লোকৰ কাৰণে বা আমাৰ শিল্পীসমূহৰ কাৰণে তেখেতসকলে যিবিলাক আঁচনি আগবঢ়াই আছে সেই আঁচনিৰ পৰা তেওঁ কিন্তু এতিয়াও তেওঁ বহু আঁতৰত আৰু তেওঁ নিজেই কৈছে যে আমাৰ যিটো দীনদয়াল হেণ্ডিকেপৰ যিটো দীনদয়াল সেইটো বন্ধ কৰি দিছে হয় আৰু তেওঁ যিহেতু এসময়ৰ এজন শিল্পী আৰু সেই শিল্পীজন এতিয়া ৰাইজৰ অনাদৰ হৈ পৰিছে তেওঁ এমুঠি খাবলৈ ভাত নাই তেওঁ পত্নীয়ে সৰুকৈ এখন তামোল পাণৰ দোকান দি তেওঁ ঘৰটো চলাইছে তেওঁ এগৰাকী ছোৱালী আছে 3 বছৰীয়া চামিনা নামটো ক'লেই গতিকে মই এই কথাখিনি আপোনালোকৰ ৰাইজলৈ আগবঢ়াইছোঁ ৰাইজে বিবেচনা কৰিব আৰু এই অনুষ্ঠানটো মই এই কাৰণে কৈছোঁ অসমত আমাৰ প্ৰায় 1 কোটি মানুহ আছে 1 কোটি জনতা তাতকৈ ওপৰতো আছে গতিকে এজনে যদি 1 টকাকৈ তেখেতলৈ প্ৰেৰণ কৰে তেন্তে তেখেতে 1 কোটি টকা হ'লেও কিন্তু 1 কোটি টকা নালাগে 10 লাখ ব্যক্তিয়ে যদি 1 টকাকৈ তেখেতলৈ আগবঢ়ায় বা থাকিবলৈ যদি অকণমান ভাল স্বাস্থ্যপূৰ্ণ য'ত শুদ্ধ হাৱা বতাহ থাকে সেই বতাহ থকা অকণমান যদি জাগা দিয়ে থাকিবলৈ গতিকে তেতিয়া সেই মানুহজন সুস্থ হৈ উঠিব আৰু মই আপোনালোকৰ মোৰ চেনেলটোৰ জৰিয়তে মই তেখেতৰ যি গুগল পে' নাম্বাৰ আছে বেংক একাউণ্ট মই সকলোখিনি ডেছক্ৰিপশ্যনত মই তলত দি দিম আপোনালোকে প্ৰতিজন ব্যক্তিয়ে 1 টকাকৈ আগবঢ়াওকচোন 1 কোটিজন জনতাই নোৱাৰে 10 লাখজনে নোৱাৰে 1 লাখজনে কিন্তু পাৰিব তেখেত সুস্থ হৈ উঠিব তেখেতৰ নাৰ্ভৰহে প্ৰব্লেম
তেখেতে 1 লাখ টকাও যদি পায় তেখেতে কিন্তু ভাল হ'ব আৰু তেখেতৰ মনটো সুস্থ হৈ আছে তেখেতে কথা ক'ব পাৰে আৰু চকুকেইটাই দেখি আছে কাণখনে শুনি আছে কিন্তু তেওঁ বাকি সকলোখিনি তেওঁ বিকলাংগ তেওঁ হাতকেইটাই কিন্তু ভাতকেইটাও ভালকৈ খাব নোৱাৰে গতিকে ৰাইজলৈ মোৰ অনুৰোধ আপুনি ৰাইজক কি ক'ব মই ৰাইজক এইটোৱে ক'ব বিচাৰোঁ মোক 15 বছৰ জীয়াই থাকিব মন আছে 15 বছৰ জীয়াই থাকিবৰ বৰ ইচ্ছা আছে এতিয়া আপুনি সুধিব পাৰে 15 বছৰ জীয়াই থাকিব কিয় কাৰণ এতিয়া আপুনি সুধিব পাৰে এতিয়া মই ৰাইজক কৈছোঁ এইটোৱে 15 বছৰ জীয়াই থকাৰ কাৰণ এইটোৱে মোৰ স্বামীনাৰ কাৰণে বৰ্তমান মোৰ স্বামীনা 3 বছৰ প্লাছ হৈছে 3 বছৰ পাৰ হৈছে আৰু 15 বছৰ হ'লে 18 বছৰ হ'ব যিয়ে নহওক 18 বছৰ পিছত তেওঁক বিয়াই দিব লাগিব তে মই এইটোৱে ক'ব বিচাৰোঁ চৰকাৰেতো নিদিলে এইটো বাদে দিলোঁ তে মোক অলপ সহায় কৰক 15 বছৰৰ কাৰণে মই জীয়াই থাকিব মন আছে ছোৱালীটোৰ কাৰণে পঢ়াব মন যায় আছে শিক্ষা দিব মন যায় আছে তেওঁৰ স্কুল পঢ়াব মন আছে কিন্তু তেওঁক শিক্ষা বিদ্যাটো চাই যাব মন আছে তে আজি যদি তেওঁক শিক্ষা বিদ্যা নেদাওঁ কালিলৈকে সি লেবাৰ কাম কৰিব পৰহিলৈকে সি হাজিৰা কৰিব যাব তাৰ পিছদিনালৈকে যিকোনো ল'ৰাৰ লগত এটা গুচি যাব কিয় আনপঢ় মানুহ লিখা পঢ়া নাই তেওঁৰ কোৱালিফিকেশ্যন নাই তে তেওঁ ডাঙৰ দীঘলটো চিন্তা নকৰে তাৰ বয়সটো চিন্তা নকৰে আজি কালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰৰ যিটো প্ৰচাৰ হৈ গ'ল বাল্য বিবাহ পৰহিলৈকেতো সি কোনোবা এটা ল'ৰাৰ লগত যদি লেবাৰ মানুহ তাৰ ঠিক নাই না কথা এটা কৈছোঁ শুনাতহে বেয়া বাইদেউ পৰিস্থিতি বুজি পাইছোঁ আপুনি যদি পঢ়ুৱাব নোৱাৰে তেখেত হয়তো এদিন কাম কৰিব লাগিব কাম কৰি হয়তো তেখেতে সোনকালে যিটো বাল্য বিবাহ তেওঁ হয়তো কোনোবা গুচি যাব পাৰে বুজি নোপোৱাকৈ নহয় জানো আপুনি সেইখিনি কথাই ক'ব বিচাৰিছে বা যি নহওক ভাল লাগিলে আপোনাৰ এই কথাখিনি গম পালোঁ আৰু মই প্ৰথমতে কৈছিলোঁ যে আজি মোৰ বাৰ্তালাপ উইথ দীপশিখাৰ এই অনুষ্ঠানটি পৃথক আৰু মোৰ মনত বহুতো ক্ষোভ আছে এই মানুহজনক মই যিদিনাখনৰ পৰা দেখিলোঁ যিদিনাখনৰ পৰা তেখেতৰ বিষয়ে মই গম পালোঁ মোৰ মনত এটাই ক্ষোভ আমি অসমীয়াই কিয় অসমীয়াক পাহৰি গৈছোঁ হিন্দু মুছলিম খ্ৰীষ্টান যিয়েই নহওক আমি সকলো কিন্তু এজনেই আমাৰ ভগৱান কিন্তু এজনেই আমি ভাগ কৰিছোঁ কেৱল ইজনে সিজনক আমি মানৱীয়তাৰ খাতিৰত আমি এজন ব্যক্তিক কিয় সহায় কৰিব নোৱাৰোঁ 1 টকা মাত্ৰ 1 টকা আমি কিয় দিব নোৱাৰোঁ এজন মানুহে যদি 1 টকা দিয়ে যেনেকৈ এটুপি পানীৰে টুপটুপকৈ পানী পৰিলে যেনেকৈ এখন এডৰা বিশাল পানী হ'ব পাৰে তেনেদৰে 1 টকাকৈ যদি প্ৰতিজন ব্যক্তিয়ে দিয়ে তেন্তে এই মানুহজন কিয় সুস্থ হ'ব নোৱাৰিব তেওঁ সুস্থ হ'ব পাৰিব আৰু তেখেতে যিকেইখন প্ৰতিষ্ঠানত কাম কৰিছিলে খুব নাম জ্বলা প্ৰতিষ্ঠানত কাম কৰিছিলে মই তেখেতসকলক কৈছোঁ যে আপোনালোকে যিজন ব্যক্তিক এণ্টাৰটেইনমেণ্টৰ কাৰণে ইউজ কৰিলে সেই মানুহজনক আপোনালোকে কিয় পাহৰিছে যি সময়ত আপোনালোকৰ প্ৰতিষ্ঠানত তেখেতে আমোদ দিলে ৰাইজক আপোনালোকৰ তালৈ অহা আলহীক তেওঁ নিউজিলেণ্ড অষ্ট্ৰেলিয়া ইণ্ডিয়ান ক্ৰিকেট টীমৰ ক্ৰিকেটাৰক তেওঁ লগ পাইছে তেওঁ বলিউডৰ গোবিন্দাক লগ পাইছে যিজন মানুহে এণ্টাৰটেইনমেণ্ট কৰিলে সেই মানুহজনক কিয় পাহৰিছে গতিকে মই বেছি দীঘলীয়া নকৰোঁ আৰু ধন্যবাদ জনাইছোঁ আপোনাক আৰু মই পুনৰ আহিম আপোনালোকৰ মাজলৈ এটি বিশেষ অনুষ্ঠান লৈ আকৌ এবাৰ কিন্তু এইখিনিতে মই আজি আপোনালোকৰ জৰিয়তে মই যিহেতু আৰ্থিকভাৱে মই কিমান দূৰ তেখেতক সহায় কৰিব পাৰোঁ ঠিক নাই কিমান সহায় কৰিব পাৰিম মই নোৱাৰোঁ তেখেতক মই যিহেতু মই এগৰাকী মিউজিক থেৰাপিষ্ট মই তেখেতক নাৰ্ভ ৰিলেটেড কিছুমান মিউজিক মই দি আছোঁ যিদিনাখনৰ পৰা তেখেত মোৰ লগত যোগাযোগত আছে মই তেখেতক কিছুমান মিউজিক থেৰাপি দিব চেষ্টা কৰিছোঁ মই তেখেতৰ পৰা একো লোৱা নাই তেখেতক মই দি আছোঁ মোৰ মোবাইলৰ যোগেদি হোৱাটছআপত তেওঁলৈ প্ৰেৰণ কৰি আছোঁ তেওঁ শুনি আছে হয়তো তেওঁ ঠিক হ'ব পাৰে আৰু আপোনালোকৰো সহায় লাগিব কিন্তু এইখিনিতে মই তেখেতক আজি আৰ্থিকভাৱে মোৰ ফালৰ পৰা আমাৰ বাৰ্তালাপ উইথ দীপশিখাৰ ফালৰ পৰা এটি সামান্য উপহাৰ মই আগবঢ়াব বিচাৰিছোঁ দাদা মই বেছি আপোনাকতো বহুত কিবা দিব নোৱাৰোঁ কিন্তু মোৰ ফালৰ পৰা মই আপোনাক এটি সামান্য উপহাৰ যাতে আপুনি এসাঁজ ভাত হয়তো কিনি খাব পাৰে বা এসাঁজ ভাতৰ যোগাৰ কৰিব পাৰে সেইখিনি মই আপোনালৈ প্ৰদান কৰিম আৰু ধন্যবাদ ভাল লাগিলে আজি আপোনাক লগ পাই আৰু আশা কৰোঁ মোৰ এই অনুষ্ঠানটোৰ জৰিয়তে ৰাইজে আপোনাক গম পাব আৰু আপোনাৰ গোটেই ডেছক্ৰিপশ্যন বেংকৰ একাউণ্ট আপোনাৰ গুগল পে' আছে গুগল পে' নাম্বাৰ মই চব দি দিম গতিকে ৰাইজে আপোনালৈ যিখিনি সহায় কৰিব সেইখিনি আপোনাৰ আৰু আশা কৰোঁ ঈশ্বৰে আপোনাক ভাল কৰক আপোনাৰ ছোৱালীজনী ডাঙৰ হৈ অহাত আপোনাক সহায় কৰক নহয় জানো হয় আৰু শেষত কি ক'ব শেষত মই এইটোৱে বিচাৰোঁ যে অসমবাসীক
মোক 15 বছৰ জীয়াই থাকিবৰ কাৰণে বৰ ইচ্ছা আছে ছোৱালীটোৰ কাৰণে স্বামীনাৰ কাৰণে 15 বছৰ জীয়াই থাকিব মন আছে স্কুল পঢ়াব মন আছে তেওঁক শিক্ষা দীক্ষা দিব মন আছে তেওঁক সেইটো কাৰণে তে মোৰ ছোৱালীটোৱে মাইনা তেওঁৰ মাকৰ কলাত আছে দেখাই দিব পাৰে তে এইখিনি আৰু ঠিক আছে নিশ্চয়কৈ আৰু মই আপোনালোকৰ সন্মুখতে আপোনালোকক সাক্ষী হিচাপে লৈ মই তেখেতলৈ মোৰ এই সৰু অনুষ্ঠানটিৰ ফালৰ পৰা মই তেখেতলৈ কিছু মাননি আগবঢ়াইছোঁ থেংক ইউ ধন্যবাদ গতিকে আজি এই পৃথক অনুষ্ঠানটো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু আপোনালোকৰ সঁহাৰি সঁচাকৈ কাম্য তেখেতৰ বাবে মোক নালাগে আপোনালোকে তেখেতক সহায় কৰক আৰু আশা কৰোঁ আপোনালোকে তেখেতক সঁহাৰি দিব আৰু যিমান পাৰোঁ মই চেষ্টা কৰিম আৰু আমাৰ যিসকল বৰ্তমানৰ ইউটিউবাৰ আছে কিছুমান মই ইউটিউবাৰসকলক এইটোৱে কথা ক'ম যে ঘৰত ভাত খালোঁ শাক খালোঁ এই কথাবিলাক লৈ যে আপোনালোকে কিছুমান এণ্টাৰটেইনমেণ্ট কৰি থাকে এনেকুৱা ব্যক্তিক সহায় কৰাৰ কাৰণে আহকচোন বহুত লাখ লাখ অসমত ইউটিউবাৰ আছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ মোক যদি আপোনালোকে বেয়াও পায় বেয়া পাওক কিন্তু মই আপোনালোকক কৈছোঁ আপোনালোক আহকচোন এনে এজন ব্যক্তিক সহায় কৰক আপোনালোকৰতো বহুত ভিউজ হয় মিলিয়ন ভিউজ হয় আপোনালোক আহক আপোনালোকৰ সেই মিলিয়ন ভিউজৰ কিন্তু কোনোবা 10জনে বা কোনোবা 1 লাখ ব্যক্তি বা 10,000জন ব্যক্তিয়ে যদি 1 টকাকৈ দিও তেখেতে বহুতখিনি সকাহ পাব গতিকে প্ৰতিজন ইউটিউবাৰলৈ আৰু অসম চৰকাৰলৈ আৰু অসমৰ লগতে অসমৰ বাহিৰত যিসকল আমাৰ প্ৰবাসী অসমীয়া আছে তেখেতসকললৈ অনুৰোধ তেখেতক সহায় কৰিব আৰু এইখিনি কৈ আজি মোৰ এই অনুষ্ঠানটো সামৰিছোঁ মই পুনৰ আহিম আপোনালোকৰ মাজলৈ চাই থাকিব বাৰ্তালাপ উইথ দীপশিখা